নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি আপোনালোকলৈ লৈ আনিছোঁ খুতৰা শাকৰ বইল ৰেচিপি। এয়া দেখিছে, মই খুতৰা শাক খুব ধুনীয়াকৈ ধুই মিহিকৈ কাটি লৈছোঁ। মই ধোৱা আৰু কটাখিনি দেখুওৱা নাই, সকলোৱে যিহেতু জানে। আৰু লৈছোঁ এয়া 3টামান আলু অলপ ডাঙৰকৈ কাটি লৈছোঁ। নহৰু লৈছোঁ 6-7 ফুটামান মিহিকৈ কাটি। ডাঙৰ চাইজৰ পিঁয়াজ এটা লৈছোঁ আৰু 2টা জলকীয়া লৈছোঁ। এই 2টা জলকীয়া মোৰ ঘৰৰ, এই জলকীয়াবিধ যেতিয়া পুৰঠ হয় হালধীয়া হৈ যায়, কিন্তু খুব জ্বলা। আৰু এমুঠিমান মচুৰ দালি লৈছোঁ, এয়া মই ধুনীয়াকৈ ধুই লৈছোঁ। আৰু এফাল কাজি নেমুৰ ৰস লৈছোঁ। মই কাজি নেমুৰ ৰসৰ বদলি আপোনালোকে বিলাহী বা ঔটেঙা ল'ব পাৰে। আৰু বিলাহী ঔটেঙা নাথাকিলে মই কাজি নেমুৰ ৰসে দিয়ে বনাওঁ, খুব ভাল লাগে খাই। আৰু এই গোটেই উপকৰণখিনি মই এতিয়া প্ৰেছাৰটোত ভৰাই দিম। গোটেইখিনি এয়া প্ৰেছাৰটোত ভৰাই দিলোঁ আৰু মই এবাটি পানী দি দিম। এইটো আপোনালোকে প্ৰয়োজন অনুসৰি দিব। এবাটি পানী দিছোঁ এয়া। আৰু নেমু ৰসখিনিও মই লগতে দি দিছোঁ এয়া। আৰু এচামুচ প্ৰয়োজন অনুসৰি নিমখ দিছোঁ। প্ৰেছাৰটো ঢাকনিখন মাৰি মই এটা চিটি আহিবলৈ গেছত উঠাই দিম। এটা চিটি আহিলেই হ'ব। এয়া বইল হৈ গ'ল। মই এতিয়া বাতি এটালৈ কাঢ়ি দিছোঁ। এয়া হৈ গ'ল আমাৰ খুতৰা শাকৰ বইল ৰেচিপি। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চালে আৰু চাই নিশ্চয় ভাল পাব। আৰু যিসকলে আজিলৈকে এনেদৰে খুতৰা শাক বইল কৰি খোৱা নাই, এবাৰ খাই চাব। আৰু যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ ভিডিঅ'টি পোনপ্ৰথমবাৰৰ বাবে চাইছে, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।